নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খৰ্গেশ্বৰ নাথ ব্লগ ইউটিউব চেনেল। মই আজি দেখুৱাম যে গানত আপোনালোকৰ নাম কেনেকৈ সোমাব। যিকোনো গানৰ এটাত আপোনালোকৰ নাম কেনেকৈ সোমাব, যেনে ডিজে খৰ্গেশ্বৰ নাথ বা ইডিট বাই খৰ্গেশ্বৰ নাথ মই কৰিছোঁ, তেনেকৈ আপোনালোকে যদি কৰিব বিচাৰে কেনেকৈ কৰিব, তো আজি ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰত যাব, ওপৰত গৈ সাউণ্ড অফ টেক্সট বুলি সাৰ্চ কৰি ল'ব। তাৰপিছত এনেকুৱা এখন পেজ আহিব, আপুনি জুম কৰি ল'ব। তাৰপিছত এই সাউণ্ড অফ টেক্সটত ক্লিক কৰি দিব। আকৌ এনেকুৱা এখন পেজ দেখিবলৈ পাব, তাতে আপুনি টেক্সট বুলি পাব। সেই টেক্সটত গৈ আপুনি যি লিখে লিখিব পাৰে। আপুনি ইডিট বাই আপোনাৰ নাম লিখিব পাৰে বা ইডিট ডিজে বাই আপোনাৰ নাম লিখিব পাৰে। মই যেনে ডিজে খৰ্গেশ্বৰ লিখিছোঁ, তেনেকৈ আপোনালোকে লিখি ল'ব। আৰু তলত ভয়েস টু ইংলিছ আছে, কিবা কিবি চব ভাষাতে আছে। আপুনি হিন্দী কৰি ল'ব। তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপুনি তলত দেখিবলৈ পাব এনেকৈ ডাউনলোড আৰু প্লে বুলি আহিব। আপুনি প্লে হ'লে প্লে কৰি চাব পাৰে। তাৰপিছত ডিজে খৰ্গেশ্বৰ আৰু এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ পিছত আপুনি একো কৰিব নালাগে, ডাইৰেক্ট বেক কৰি আপুনি মেইন মেনুলৈ ঘূৰি যাব পাৰে। তাৰপিছত আপুনি কাইন মাষ্টাৰ বুলি এটা এপ ডাউনলোড কৰি ল'ব। তাৰপিছত কাইন মাষ্টাৰত গৈ কিনে আপুনি প্লাছ চিনত অ'কে কৰিব। তাৰপিছত আপুনি মিডিয়াত যাব। তাৰপিছত আৰু আপোনাৰ এখন বেকগ্ৰাউণ্ড চিলেক্ট কৰি ল'ব। আৰু এই বেকগ্ৰাউণ্ডখন এনেকৈ দীঘল কৰি ল'ব পাৰিব, 1-2 মিনিটৰ 3-4 মিনিটো কৰি ল'ব পাৰিব আপুনি। আৰু এই অডিঅ'ত অ'কে কৰি দিব, চিলেক্ট কৰি ল'ব। তাৰপিছত আকৌ অডিঅ'ত চিলেক্ট কৰি ল'ব। আকৌ অডিঅ'ত ক্লিক কৰি আপুনি গানটো বিচাৰি ল'ব। আপুনি যিটো গান বনাইছিল ডিজে আপোনাৰ নামত বনোৱাটো, এই মই ডিজে খৰ্গেশ্বৰ নাথ লৈছোঁ, তেনেকৈ লৈ অ'কে কৰি দিব। তাৰপিছত আকৌ মই দুটা বনাইছিলোঁ, এটা ইডিট বাই খৰ্গেশ্বৰ নাথ, মই প্লাছ চিনত অ'কে কৰি আপুনি গানটো আনি ল'ব পাৰিব। আৰু এনেকৈ অলপ ভলিউমটো বঢ়াই ল'ব পাৰিব। এনেকৈ ভলিউমটো বঢ়াৰ পিছত আপুনি অ'কে কৰি দিব ওপৰত, আৰু প্লে কৰি চাব পাৰে এনেকৈ। এডিট বাই খৰ্গেশ্বৰ, ডিজে খৰ্গেশ্বৰ। ইয়াতে গৈ অ'কে কৰি দিব আৰু এনেকৈ এক্সপাৰ্ট কৰি দিব। এক্সপাৰ্ট সম্পূৰ্ণ হৈ গ'লে আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ হৈ যাব। গানটো এক্সপাৰ্ট সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনাৰ ইয়াতে প্লে কৰি চাব পাৰিব। আপুনি মেক্স প্লেয়াৰত গৈ আপুনি আপোনাৰ বনোৱা গানটো পাই যাব। এক্সপাৰ্ট বুলি ফল্ডাৰ এটা পাব, তাতে পাই যাব আপুনি।